দেৰিকৈ হ'লেও সকলোলৈকে মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৰে বিহু ভালে ভালে পাৰ হৈ গ'ল। আৰু আমাৰো বিহু কেনেকুৱা গ'ল তাকে ভিডিঅ' কৰি থৈছিলোঁ, ভাবিলোঁ আপোনালোকক অলপমান দেখাওঁ। আৰু সন্ধিয়া লগা এয়া মাংস আনিলোঁ আৰু তাৰ পাছতে মোৰ ভোক লাগিলে, যিহেতু একো খোৱা নাছিলোঁ দিনত ভালকৈ, সেইকাৰণে পুৰি চব্জি খাই আহিলোঁগৈ। আৰু এইফালে আমাৰ যা যোগাৰ আৰম্ভ হৈছে আৰু বিহুৰ। এইফালে মাছ ফ্ৰাই কৰি আছে। আৰু মাঘৰ বিহুত পোৰা মাংস নাখাম সেইটোতো সম্ভৱেই হ'ব নোৱাৰে, সেইকাৰণে এইফালে মই মাংস পুৰিলোঁ। আৰু মিতালী বাই ধুনীয়াকৈ একদম পিঁয়াজ চিয়াজ কাটি এইফালে পোৰা মাংস বনালে। যিমান বেলেগকৈ মাংস বনাই খালেও পোৰা মাংসৰ এইটো টেষ্ট মুঠতে লাগিবই। আৰু এইফালে আমাৰ নৃত্য নাটিকাও ষ্টাৰ্ট হৈ গ'ল, দেখিলেই নহয়। আৰু মোৰ ভাগত পৰিলে এয়া গাহৰি মাংস বনোৱাত, সেইকাৰণে মই বনালোঁ। আৰু এয়া খোৱা হিচাপ দি আছিলোঁ দেই কি বনাইছোঁ। এয়া মোৰ গাহৰি মাংসও ৰেডি হৈ গ'ল। আৰু তাৰপাছত পুৰিলোঁ বেঙেনা পিটিকা খাব মন গ'ল। আৰু শেষত এয়া ভাত খালোঁ, অলপ ফূৰ্তি কৰিলোঁ। আমাৰ এনেদৰেই বিহু পাৰ হ'ল। কেনেকুৱা পালে ভিডিঅ'টো জনাব। আজিলৈ বাই।